হেল্ল' এভৰিৱান, মই কৃষ্ণই আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ বিয়াৰ পেণ্ডেলৰ পৰা। আমাৰ ঘৰৰ ওচৰৰ ভণ্টি এজনীৰ শান্তি হ'ল। তাই আজি মূৰত তেল দিয়া বিয়াৰ আগদিনাখনি কিছুমান নিয়ম থাকে, সেইখিনি কৰিছে। সেয়া সকলোৱে এনেকৈ আহি তাইৰ লগত ধেমালি চুপতি কৰিলে। তাৰপিছত এয়া ৰাতিপুৱা আহি মই দেখিছোঁ ইহঁতবোৰে বেলুন আঁৰি আছে। এয়া অলৰেডি সিহঁতি আধা আধি লগাই শেষ কৰিলেই। এয়া পেণ্ডেলটো চাওকচোন কেনেকুৱা লাগিছে। তাৰপিছত তাহাঁতে মোক ক'লে আপুনিও অকণমান কৰি দিয়কচোন সহায়। তাৰপৰা ময়ো তাহাঁতক কৰি দিলোঁ, এনেকৈয়ে বেলুন চেলুন অলপ আঁৰি কৰি দিলোঁ। আৰু তাৰপৰা মই আহিলোঁ এই খানা বনোৱা জেগালৈ। তাতে সকলোৱে এনেকৈ শাক চব্জি কৰি আছে। অলৰেডি বহুতখিনি কাম আগবঢ়ালেই। এয়া ভাতো হ'লগৈ। তাৰপৰা এইজনে আকৌ চাওকচোন এগৰাকী চাদৰত কিবা বান্ধি দিছে ধেমালিতে। তাৰপৰা এনেকৈ কইনাক মেকআপ কৰিলে, কাপোৰ চাপোৰ পিন্ধালে। তাৰপিছত কইনাই আকৌ ব্ৰতত আছিলে দেই, 16 দিনমান আছিলে। তাই আজি ব্ৰত ভাগিছে, সেইকাৰণে লগৰ সমনীয়াৰ লগত তাই ভাত খাইছে। তাই কৈছে মই আজি 10 বাৰ ভাত খাম। আচলতে তাই খাব নোৱাৰে ইমান। এয়া এনেকৈ সকলো বহি আছে। এইজনী আকৌ মা দেখিছেনে, ক'লা ব্লাউজ পিন্ধি আছে, তামোল চুবাই আছে পূৰা। তাৰপৰা এনেকৈ আৰু ওচৰৰ পাজৰৰ সকলো মানুহ আহিলে। 2-এজন আলহীও আহিছে তেতিয়ালৈ। আৰু কইনাৰ লগত ফটো চটো উঠিছে চবেই। খুব গৰম আছিলে, সেয়েহে মই চৰ্বত এগিলাচ খালোঁ। অলপ পাছতে ময়ো ভাত খাব আহিলোঁ। এইকেইটা আকৌ ভাইটি হয় দেই, মোৰ ইহঁতে ভাত বিলাই দিছে। এয়া মই আকৌ সুধি আছিলোঁ মাছ দে, আকৌ মাছ দিয়া নাছিলে। ই আকৌ আহিছে কৈছে মোক যে মাছ নাই নহয়, শেষ হ'ল। আচলতে মোক ধেমালি কৰিছিলে। তাৰপৰা এয়া মাছ ভাত আছিলে বিয়াত, বা খানাটো ভালকৈ খালোঁ। কৈছে অলপ পাছত ই আকৌ মোক কৈছে তই মোকো ভিডিঅ' অকণ কৰিবি আকৌ, মই কাম বন কৰি আছোঁ, তেতিয়াহে গম পাব বোলে। আমাৰ ঘৰৰ একদম কাষতে হয় দেই। এই আকৌ দেখিছেনে ফটো উঠাত ব্যস্ত গোটেইজনী, মুখৰ ভাঁজ দি। এনেকৈ ৰাতি হয়। ৰাতি আকৌ এবাৰ আমি ভাত খালোঁ। ভাত খাই সকলোৱে এনেকৈ ফূৰ্তি কৰিলে। আলহীও কিছুমান আছে আৰু কিছুমানটো দিনতে গ'ল। এইজন আকৌ কইনাৰ দেউতাক হয়, তেওঁ ফূৰ্তি দেখিছেনে। যিহেতু ছোৱালী এজনী, তেওঁ পূৰা ফূৰ্তি কৰিছে। আজিলৈ আহিছোঁ, বাই।